কোনো জাতিয়ে যুদ্ধ নকৰাকে সংগ্ৰাম নকৰাকে কেতিয়াও পৃথিৱীত দৃষ্টি থাকিব নোৱাৰে গতিকে সংগ্ৰাম মই ভাবো যে আটাচু টাই হোম ছাত্ৰ সন্থাৰ চৰিত্ৰ হোৱা দৰকাৰ আপোচবিহীনভাৱে যুঁজি থাকিব লাগে আৰু যেতিয়াই অন্যায় হয় যেতিয়াই দেশৰ মাটিত যেতিয়াই অন্যায় হয় যেতিয়াই ভাষা কাঢ়ি লৈ যাব খোজে যেতিয়াই অধিকাৰ কাঢ়ি লৈ যাব খোজে যেতিয়াই সাংস্কৃতিক আধিপত্যবাদী পদুবত্বভাৱী শক্তিয়ে সংস্কৃতি আৰু আধ্যাত্মিকতাক নিশেষ কৰিব খোজে তেতিয়াই আৱাজ উঠাব লাগে তেতিয়াই যুঁজিব লাগে আৰু বুজাই দিব লাগে যে এইখন সমাজত যুঁজিব পৰা কোনোবা নহয় কোনোবা শক্তি আছে অন্যায় বা এটা জাতিৰ জাতীয় সভ্যতা যদি নিশেষ কৰিব লাগে ধ্বংস কৰিব লাগে তেতিয়াহ'লে কোনো যুদ্ধৰ প্ৰয়োজন নাই কোনো ধৰণৰ আক্ৰমণৰ প্ৰয়োজন নাই কেৱল মাত্ৰ সেই জাতিৰ সংস্কৃতিক যদি আক্ৰমণ কৰি দিয়া হয় জাতিটোক যদি বিজতৰীয়া কৰি দিয়া হয় জাতিটোৰ যদি কৃষ্টি সংস্কৃতিক নাইকিয়া কৰি দিয়া হয় লাহে 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 এটা জাতি মৃত্যুমুখত পৰে